মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ এদিনীয়া ভ্ৰমণসূচী APTCL সাবষ্টেচনৰ মুকলি মডেল ৰেচিডেন্সিয়েল হায়াৰ ছেকেণ্ডেৰী অডিটৰিয়াম হলৰ আধাৰশিলা স্থাপন জননেতা চেমছন সিং ইংতি স্মাৰক উদ্যানৰ সন্মুখত ASTC কেএছৰ বিশাল ধৰ্ণা 246 ক শিক্ষা ৰূপায়ণৰ দাবীত সৰব তথা অৰ্থনগ্ন প্ৰতিবাদ ठेकेदारजনৰ PDCকে সক্ৰিয় সচিবক কৰায়ত্ব উদ্ধাৰ 7.65 mm পিস্তল সহ 4টা সচিব গুলি মোবাইল দুটা আৰু আপত্তিজনক নথি নমস্কাৰ ষ্টুডিঅত মই পৰজ্যোতি শৰ্মা এতিয়া ভাইছো প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এদিনীয়া ভ্ৰমণসূচীলৈ কাৰ্বি আংলঙৰ বুকাজনত উপস্থিত হৈ হৰিয়াজনত APTCL সাবষ্টেচন মুকলি কৰে লগতে স্থাপন কৰে বালিপথাৰত মডেল ৰেচিডেন্সিয়েল হায়াৰ ছেকেণ্ডেৰী আৰু বুকাজনত মডাৰ্ণ অডিটৰিয়াম হলৰ আধাৰশিলা আধাৰশিলা স্থাপন অনুষ্ঠান তথা 33 কিলোৱাট APTCL সাবষ্টেচন মুকলিৰ পিছতে মুখ্যমন্ত্ৰীয়ে বালিপথাৰ খেলপথাৰত বিশাল জনসভাত সম্বোধন কৰে জনসভাত উদ্দেশ্যে মুখ্যমন্ত্ৰী সোণোৱালে ভাষণ প্ৰসংগত কয় যে বিগত কংগ্ৰেছ শাসনকালত 15 বছৰীয়া বিকাশৰ লক্ষ্যটো বিজেপিৰ শাসনকালৰ 4 বছৰৰ উন্নয়ন ৰাজ্যবাসীক দিয়া নাছিল ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে তুলিৰাম ৰংহাঙৰ প্ৰশংসাত মুখৰ হৈ ব্যক্ত কৰে যে কাৰ্বি আংলং সাহিত্য পৰিষদত বিজেপি চৰকাৰক নেতৃত্ব দিয়া মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙৰ ভাল শাসনৰ বাবে কাৰ্বি আংলং জিলাটো পূৰ্বৰ তুলনাত অধিক বিকাশ ঘটিছে উল্লেখযোগ্য যে আগন্তুক বিধানসভা নিৰ্বাচনৰ আগে মুখ্যমন্ত্ৰী সোণোৱালৰ পাৰ্বত্য জিলা কাৰ্বি আংলঙত পদাৰ্পণে স্বাভাৱিকতে যথেষ্ট তাৎপৰ্য বহন কৰিছে আপোনালোকে নিজেও দেখিছে যোৱা 4.5 বছৰ ভিতৰত কাৰ্বি আংলং জিলাত যিমানখিনি উল্লেখযোগ্য পৰিৱৰ্তন হৈছে ৰাস্তা পদূলি দলং শিক্ষানুষ্ঠান চিকিৎসালয় বিভিন্ন ধৰণৰ ঔদ্যোগিক অনুষ্ঠান প্ৰতিষ্ঠান আৰু বিশেষকৈ আটাইতকৈ ডাঙৰ উল্লেখযোগ্য দিশটো হৈছে কি কাৰ্বি আংলঙৰ বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যেটো সমন্বয় শক্তিশালী যেটো ধাৰা যেনেধৰণে ববলৈ আৰম্ভ কৰিছে ইয়াৰ মূল কাৰণটো হৈছে কি অসমৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰখনে বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামত বসবাস কৰা বৃহত্তৰ অসমীয়া জাতিটোৰ সকলো জাতি জনগোষ্ঠীক সমমৰ্যাদা প্ৰদান কৰি সমন্বয়ৰ বাবে আমি যিখিনি গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছো বিভিন্ন খণ্ডত বিভিন্ন বিষয়ত তাৰ বাবে আজি অসমৰ বুকুত বসবাস কৰা প্ৰতিটো পৰিয়াল বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ পৰা লাভান্বিত হৈছে আজি অসমক মোষ্ট এডভান্স ডেভেলপিং ষ্টেট হিচাপে আমি বিভিন্ন সমীক্ষাত আজি উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছোঁ ইয়াৰ মূল এইটোৱে যে গুড গভৰ্নেন্সৰ পৰা আৰম্ভ কৰি বিভিন্ন খণ্ডত লোৱা উল্লেখযোগ্য পদক্ষেপৰ বাবে এইবিলাক সম্ভৱ হৈছে আৰু কাৰ্বি আংলঙতো মই দেখিছোঁ যে আমাৰ গোটেইকেইজন বিধায়ক আৰু ইয়াৰ বিশেষকৈ যিজন মুৰব্বী তুলিৰাম ৰংহাং ডাঙৰীয়াৰ নেতৃত্বত আজি সকলোৱে মিলিত প্ৰচেষ্টাৰে কাম কৰাৰ বাবে আজি কাৰ্বি আংলঙৰ উন্নয়ন সম্ভৱ হৈছে আৰু ৰাজ্য চৰকাৰ কেন্দ্ৰীয় চৰকাৰে আগবঢ়োৱা পুঁজিক তেখেতসকলে ৰাইজৰ বৃহত্তৰ স্বাৰ্থত সদ্ব্যৱহাৰ কৰাৰ বাবে আজি কাৰ্বি আংলঙতো উল্লেখযোগ্য পৰিৱৰ্তন ৰাইজে প্ৰত্যক্ষ কৰিবলৈ সক্ষম মংগলিংহিৰ ৰিপৰ্ট কাট নিউজ বিধানসভা নিৰ্বাচনৰ কাষ চাপি অহাৰ লগে লগে কাৰ্বি আংলং জিলাৰ বিভিন্ন ৰাজনৈতিক দল সংগঠনে পুনৰ 246 ক ধাৰাৰ ৰূপায়ণৰ দাবীক লৈ সৰব হোৱা পৰিলক্ষিত হৈছে জননেতা স্মাৰক উদ্যানৰ সন্মুখত ASTC KNCয়ে যুটীয়াভাৱে পালন কৰে ধৰ্ণা কাৰ্যসূচী জননেতা চেমছন সিং ইংতি স্মাৰক উদ্যানৰ সন্মুখত ASTC KNCয়ে বিশাল ধৰ্ণা কাৰ্যসূচী নো অট'নমাছ ষ্টেট নো ৰেষ্ট ASTC লং লিভ আদি শ্লোগানেৰে দলীয় পতাকালৈ অৰ্থনগ্ন প্ৰতিবাদেৰে পৰিৱেশ উত্তাল কৰে একাংশ প্ৰতিবাদীয়ে 246 ক ধাৰা শীঘ্ৰে ৰূপায়ণ UPDSৰ MOS চুক্তি শীঘ্ৰে ৰূপায়ণ শেহতীয়াকৈ শান্তি আলোচনা চুক্তি থকা KLNLFৰ KPLT UPLA আদি সংগঠনসমূহক লৈ
চৰকাৰক উদাসীন স্থিতিৰ বিপক্ষে প্ৰতিবাদ আছিল আজি ধৰ্ণা প্ৰতিবাদৰ প্ৰধান লক্ষ্য উল্লেখযোগ্য যে ধৰ্ণা কাৰ্যসূচীৰ ৰূপায়ণস্থলৰ পৰাই বিশাল গণসমদল সহিত ডিপুৰ ৰাজপথৰ মাজেৰে গৈ জিলা উপায়ুক্ত কাৰ্যালয়লৈ গৈ উপায়ুক্তৰ জৰিয়তে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে কেন্দ্ৰীয় কেবিনেটত এইটো সিদ্ধান্ত লৈ লোকসভাত আৰু লগতে ৰাজ্যসভাত এইটো বিলটো লৈ যাব লাগে পাছ কৰিব এইটো আমাৰ মূল দাবী ইয়াৰ উপৰিও আজি আমি ধৰ্ণা কাৰ্যসূচীৰ লগত আমি ৰাখিছোঁ ইয়াত ইউপিএছৰ লগত যোৱা 2011 তাৰিখে নৱেম্বৰ 11 তাৰিখে যে চুক্তি হৈছিল চুক্তিবদ্ধ হৈছিল ইউপিএছৰ লগত তাতো এজিচি আমি সহায় কৰিছিলোঁ তথাপি এতিয়ালৈকে 6 বছৰ ধৰি চৰকাৰ চলোৱাৰ পিছতো কিন্তু কেন্দ্ৰীয় চৰকাৰ বিজেপি নেতৃত্বাধীন চৰকাৰে কিন্তু এইটো ৰূপায়ণ কৰা হোৱা নাই ইয়াৰ উপৰিও কাৰ্বি আংলঙত বহুতো ইয়াত পলিটিকেল যিবিলাক পেণ্ডিং হৈ আছে পলিটিকেল ইছ্যুবিলাক পেণ্ডিং হৈ আছে কেনেলে বুলি কওক অন্যান্য যিবিলাক গ্ৰুপ আছে মিলিটেণ্ট গ্ৰুপ আছে সিহঁতৰ লগতে অতি সোনকালে কথা পাতি এটা পিচ একৰ্ড কৰাৰ কাৰণে আমি দাবী জনাইছোঁ পাৰ্বত্য জিলা কাৰ্বি আংলঙত এতিয়াও সক্ৰিয় হৈ আছে PDCK নামৰ সহস্ৰ সংগঠন 26 নৱেম্বৰত কাৰ্বি আংলং আৰক্ষীয়ে বকলীয়া আৰক্ষী থানাৰ অন্তৰ্গত ঠেকেৰাজানৰ পৰা অস্ত্ৰসহ কৰায়ত্ব কৰে PDCK সংগঠনৰ সচিব নংমে টুনজাং উৰ্ফে সঞ্জীৱ ফাংচুক জানিব পৰা মতে এক বিশ্বস্ত সূত্ৰৰ পমখেদি কাৰ্বি আংলং উপ আৰক্ষী অধীক্ষক নাহিদ কৰিশ্মা বকলীয়া আৰক্ষী বিষয়া সহিত উচ্চ পৰ্যায়ৰ আৰক্ষীৰ এটা দলে 26 নৱেম্বৰত এক অভিযান চলায় অভিযানত সহস্ৰ সংগঠনটোৰ সচিব নংমে টুনজাং উৰ্ফে সঞ্জীৱ ফাংচুক কৰায়ত্ব কৰে লগতে উদ্ধাৰ কৰে 7.65 mm পিস্তল সহ 4টা সজীৱ গুলী মোবাইল 2টা আৰু বিভিন্ন ব্যক্তিক টকা দাবীৰ পত্ৰৰে সৈতে আপত্তিজনক নথি সম্পত্তি আৰক্ষীয়ে এই বিষয়ে অধিক তদন্তৰ বাবে জেৰা অব্যাহত ৰাখিছে ষ্টেফান টেনৰ ৰিপৰ্ট কাপ নিউজ সময় বাণিজ্যিক বিৰতিৰ She is strong enough to stand alone and brave enough to answer every question. She always walked like she deserved to be right where she is. She dresses like she expressed through her choice. She crowned like a princess of the region. It's time for you to be where you should be and get your direct entry to Miss Assam 2021. Miss Karbi Anglong 2020 Mega Audition 13 December 2020. For registration, log on to www.mrandmisskarbianglong.com. Mr. Miss and Kids Karbi Anglong events are also happening for the very first time. For more information, contact 8638902207. Miss Karbi Anglong 2020 presented by Kajirong Hangpi Memorial Talent Hunt Society. Sponsored by Copley Family Restaurant. Jubuhu Sport Launch, Atur Advertising, Dreams Corrector, Nitya Jyoti Opticals, co-powered by Sparks, The Ultimate Fire, Tokjir Cinema Production, and Meet and Eat Family Restaurant, Miss Karbi Anglong 2020, only on Card Television's network. Komentu neke nangle tu mehemta komat ne bang phua bang phi so that lo protangte ajo phirlo doai daro ki lika siksak dokok titima non pen ke nangle tum thang ta matha nangle lo alon medical store ladak nangle tum longji 24/7 mate ajo nar lo stame doai long bonik po lasi humre ikha Difu Medical College athengno Karbi Anglong long kicheng C 24/7 medical store Alon Medical Store. Visit the store now. Alon. Any occasion le nang litung bang sa tamiladak ajat a hairstyle nang litung di cleansing hang ling ta long ponji kadukha veta lar beauty parlor long bang pen
nangli tumning ke hangaling hairstyles dami longpon ji program hot nani birthday hot nani biya hot hairstyle Claret Beauty Unisex Salon, the beauty that gives you style. Available services are like health spa, threading, manicure, pedicure, facial, etc. All type of makeup and spa. For more info, visit near Center Bank ATM near Iron Bridge, Rongparpi, Rongbay Road, Karbi Anglong, Tipu. আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি? এতিয়া আৰু চিন্তা নাই, কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ। বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব। কাঞ্চ ৱাটাৰ। বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত কাৰ্বি সকলৰ জননেতা চেমছন সিং ইংটিৰ পুত্ৰ অজয় ইংটি আৰু নাই। শ্বিলংস্থিত বাসভৱনত 24 নৱেম্বৰত জননেতাগৰাকীৰ কনিষ্ঠতম পুত্ৰ ইহলীলা সম্বৰণ কৰা বুলি পৰিয়ালৰ সূত্ৰই জানিব দিয়ে। ইয়াৰ লগে লগে এক শোকৰ ছাপ বিয়পি পৰে প্ৰয়াত নেতাগৰাকীৰ গুণমুগ্ধসকলৰ মাজত। নগাঁও জিলাৰ খ্ৰীষ্টানপট্টিত বিখ্যাত তথা কাৰ্বিসকলৰ জাতীয় নেতা চেমছন সিং ইংটিৰ কনিষ্ঠ পুত্ৰ হিচাপে অজয় সিং ইংটিয়ে জন্মগ্ৰহণ কৰে 1948 চনত। নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্ৰিক গুৱাহাটী বিশ্ববিদ্যালয় BA আৰু মাষ্টাৰ ডিগ্ৰী হাসিল কৰাৰ পিছত বেংক কৰ্মচাৰী হিচাপে কৰ্মময় জীৱন আৰম্ভ কৰে। বেংক কৰ্মচাৰী হিচাপে কৰ্মৰত যোগদানৰ পিছত পুনৰ চীনত কলেজত অধ্যাপক হিচাপে নিযুক্তি হয়। বিভিন্ন ৰোগত আক্ৰান্ত অজয় সিং ইংটিক দীৰ্ঘদিন ধৰি চিকিৎসা চলি থকাৰ মাজতে নিজ বাসভৱনত 24 নৱেম্বৰত মৃত্যু সাৱটি লয়। লগে লগে প্ৰয়াত জননেতাৰ পুত্ৰ সন্তান হিচাপে বংশ ৰক্ষাৰ শেষ প্ৰদীপ নুমাই যায় আৰু তেখেতৰ মৃত্যুৰ বাতৰি পলমকৈ প্ৰাপ্তি হ'লেও শুনা মাত্ৰে সমগ্ৰ কাৰ্বি আংলং জিলাত শোকৰ ছাপ বিয়পি পৰে। Bonghar Presbyterian Church and all who were present here at this funeral. We on behalf of the Karbi Christian Fellowship, the Karbi students residing here in Shillong and the people of our community as a whole express our profound grief at a sudden demise of late Joyce Inti. We don't have much to say, but here is a short brief and a speech from where the origin of late Joyce Inti comes. News Desk Report, Cut News. লাং লক্সত কেএছৰ উদ্যোগত অনুষ্ঠিত প্ৰথম সংখ্যক ইণ্টাৰ ভিলেজ ফুটবল টুৰ্ণামেণ্টখনৰ চূড়ান্ত খেল অনুষ্ঠিত হৈ যায় বৃহস্পতিবাৰে। চূড়ান্ত খেলখনত অৱতীৰ্ণ হয় ডিক্ৰুট টিমুং ভিলেজ আৰু বৰচিং ৰাজং ভিলেজ FCৰ মাজত। পোন প্ৰথমবাৰৰ বাবে কেএছৰ উদ্যোগত লাং লক্সত অনুষ্ঠিত ইণ্টাৰ ভিলেজ ফুটবল টুৰ্ণামেণ্টক লৈ যথেষ্ট কৌতূহল আৰু আনন্দপূৰ্ণ আছিল গাঁওকেইখনৰ ফুটবল প্ৰেমী দৰ্শকৰ মাজত। প্ৰয়াত বাবু ৰংপি আৰু চাৰেট ৰংহাং ফুৱনি ফুটবল টুৰ্ণামেণ্টখনৰ চূড়ান্ত খেলখন চাবলৈ স্বাভাৱিকতে দৰ্শক ভিৰ হয়। যথেষ্ট আনন্দ আৰু উত্তেজনাপূৰ্ণ খেলখনত বৰচিং ৰাজং টেৰন ভিলেজ FCয়ে ডিক্ৰুট টিমুং FCৰ বিৰুদ্ধে খেলি 5-2 গলৰ ব্যৱধানত জয়ী হয়। চূড়ান্ত খেলৰ উপলক্ষে অনুষ্ঠিত আৰু সাৰ্থেমন ৰংপিৰ পৌৰোহিত্যত অনুষ্ঠিত বঁটা বিতৰণী সভাত কেএছে লাং লক্স শাখাৰ সম্পাদক চাৰিম টিছু ব্ৰনছন টেৰন প্ৰমুখ ভালে সংখ্যক স্থানীয় বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। উল্লেখযোগ্য যে ফুটবল টুৰ্ণামেণ্টখনৰ বিজয়ী দল বৰচিং ৰাজৰ টেৰন ভিলেজ FCক প্ৰশস্তি পত্ৰ সহ ট্ৰফি এটা আৰু নগদ
৩,০০০ টকা আগবঢ়ায় আনহাতে ৰানাৰ্ছ হোৱা দিখুত টিমুং ভিলেজ এফচিক প্ৰদান কৰা হয় ট্ৰফিসহ এখন প্ৰশস্তি পত্ৰ আৰু নগদ ২,০০০ টকা লগতে দুয়ো দলৰ শ্ৰেষ্ঠ খেলুৱৈ বুলি টুৰ্ণামেণ্টখনত বিবেচিত খেলুৱৈসকলকো বঁটা আগবঢ়ায় নিউজ ডেস্ক ৰিপৰ্ট গাত নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ